Hello guys, welcome back to another vlog of my channel. আৰু আজি হৈছে 30 November আৰু মানে আজি আমাৰ ভন্টিৰ বাৰ্থডে। সো বেছি একো নহয়, ভন্টিৰ বাৰ্থডে কেনেকৈ সেলিব্ৰেট কৰোঁ সৰুকৈ আৰু ঘৰতে কেনেকৈ মিলি কি কৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। স্কিপ নকৰি ভিডিঅ'টো প্লিজ চাব আৰু প্লিজ ভাল লাগিলে কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'বোৰ চাই বাট ছাবস্ক্ৰাইব নকৰে, বাট প্লিজ ছাবস্ক্ৰাইব কৰি দিব এবাৰ। আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া ভণ্টিৰ কেক ইয়াত টিকলি আহিছে। কেক কটা পৰ্বটো এতিয়া হ'ব আৰু এয়া ভণ্টি টিকলিয়ে কাটিবলৈ আচলতে মানে সৰু ল'ৰা ছোৱালী তেনেকুৱা থাকেই ন, মানে কেক আৰু বা তেনেকুৱা কিবা ফেষ্টিভেল বা এনেকুৱা চেলিব্ৰেশ্যন হ'লে সিহঁতিহে বেছি ভাল পায়। মানে ডাঙৰবোৰৰ ইমান এটা হেৰি নাথাকেই, কিন্তু সিহঁতি বেছি ভাল পায়। চ' তাই টিকলিৰ কাৰণে মানে কিছুমান কাম কৰিবলগীয়া হয়, তাই যিহেতু বেছিকৈ ভাল পায়। যিহেতু আগতে কৈছোঁ মানুহ তেনেকৈ মতা হোৱা নাই ঘৰতে আৰু সেয়া ঘৰতে হাঁহ মাংসৰ প্ৰস্তুতি। এইখিনি মেৰিনেট কৰি থোৱা হাঁহ মাংস, পিঁয়াজ আদা নহৰুৰ পেষ্ট এইখিনি কৰি থোৱা আছিলে মেৰিনেট কৰি। এয়া তেল গৰম হ'ব দিছে। ঘৰতে আৰু মিলি পেলাই ৰাতিৰ হাঁহ মাংসৰে ভাতটো খোৱা হ'ব বুলি ভাবিলোঁ আৰু সকলোৱে, যিহেতু দিনত তেনেকৈ একো কটা হোৱা নাছিলে। এয়া পিঁয়াজ দি দিলে, তেজপাত দিছে। মই নক'লেও আচলতে আপোনালোকে গম পাবই, যিহেতু এতিয়া হাঁহৰ মাংসৰ ছিজন আহি আছে, মানে হৈ আছে আৰু আপোনালোকেতো বনাই খায়েই ঘৰত, বাট তেও অলপ অলপকৈ কৈ দিছোঁ, দেখিলেই গম পাবই আপোনালোকে। এইখিনি ভালকৈ লৰাই ভালকৈ সিজিব দিয়া হৈছে। পিঁয়াজখিনি আচলতে অলপ গল্ডেন ব্ৰাউন হ'ব লাগিব, হৈছে আৰু অলপ অলপকৈ। আচলতে মই তেনেকৈ ব্লগ বনাম বুলি একো ভবা নাছিলোঁ, বাট এইটো হাঁহৰ মানে ডাকৰ ৰেচিপিটো যিটো আহি গ'ল, সিহঁতে বনাম বুলি ভাবিলে, ভণ্টিয়ে ক'লে বোলে বনাবা নেকি, তো আপোনালোকলৈ বুলিয়ে ভিডিঅ'টো বনাই দিলোঁ আৰু সৰুকৈ এটা বাৰ্থডে ব্লগ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই। এয়া মছলা, মিট মছলা, পূৰা দি যোৱা হৈছে আৰু মানে আন্দাজটো কিমান মই নিজেও নাজানো, মই ভিডিঅ' কৰা নাছিলোঁ, আচলতে ভণ্টিয়ে কৰি আছিলে। এয়া ৰেড চিলি পাউডাৰ আৰু আচলতে আন্দাজ অনুসৰি মানে যিমানটো লাগে সিমানটো হেৰিয়াৰে দি থকা হৈছে মছলাখিনি। আচলতে আমাৰ হ'বলগীয়া জোঁৱাইহে বনাইছে দেই, মই নাই বনোৱা, গতিকে মই ক'ব নোৱাৰিম। চ' সি বনাইছে। আৰু এয়া ধনিয়া পাউডাৰো দিছে। মইতো পিছত দেখি ভাবিছোঁ, বা ইমান ধুনীয়াকৈ সিহঁতি ভিডিঅ'টো কৰিলে, পূৰা একদম আচলিকৈ শ্বেফবিলাকে যেনেকৈ দেখাই কৰে পূৰা তেনেকৈ কৈছে। মইতো পূৰা হেপ্পী হৈ গৈছোঁ আৰু মানে মোৰ ভিডিঅ'টো যে হৈ গ'ল এটলিষ্ট ধুনীয়াকৈ। এয়া জিৰা পাউডাৰ, মই আচলতে এতিয়া ভইচ অভাৰহে কৰিছোঁ। সিহঁতি ভিডিঅ'টো বনাইছিলে, ভণ্টিহঁতে ভিডিঅ'টো বনালে আচলতে। গোটেইখিনি মছলা দিয়াৰ পিছত এতিয়া ভালকৈ লৰাই থকা হৈছে, ভালকৈ মিক্স কৰা হৈছে। আৰু কালাৰটো এয়া আহিছে, খুব ধুনীয়া কালাৰ আহিছে। আৰু অলপ ভালকৈ মছলাখিনি সিজিব দিয়া হৈছে, অলপ ভালকৈ কালাৰটো আহিব দিয়া হৈছে। অলৰেডি কালাৰ আহিছে আৰু এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি, হাঁহৰ মাংসখিনি এতিয়া দি দিছে আৰু ভালকৈ সিজাব লাগিব। এনেদৰে লৰাই ভালকৈ সিজাব লাগিব। সকলোৱে যিহেতু বনাই গম পায়েই, বাট মই অলপ অলপকৈ কৈ দিছোঁ আৰু
ভালদৰে মাংসখিনি এনেকৈ সিজাব লাগিব। য়ামি, খাব মন গৈছে, আকৌ মন গৈছে মোৰ এতিয়া নিমখ দিয়া হ'ল সোৱাদ অনুসৰি, আৰু আকৌ এবাৰ ভালকৈ হেতাখনেৰে লৰোৱা হৈছে। মাংসখিনি আচলতে ভালকৈ সিজিলে ভাল। আৰু এতিয়া লাহেকৈ আলু কাটি থোৱা এতিয়া দি দিয়া হৈছে, কেঁচা আলু, বইল নহয়, বইলটো নিদিয়ে বাৰু। মাংসখিনি আচলতে ভালকৈ সিজোৱাৰ পিছত আলুখিনি দিলে ভাল, আমি এনেদৰেই কৰোঁ। আলুখিনি ভালকৈ সিজোৱা হৈছে আৰু মাংস অলৰেডি হৈ গৈছে, ঢাকনা দি দিয়া হৈছে। আৰু এয়া খানা এনাই বহি আছে, ভাত বাঢ়িলেই। আৰু মই অলপ অলপকৈ দেখাই গৈছোঁ, আৰু ৰুটিও আছিলে, এয়া আপাই ভাত বাঢ়ি আছে। সৰুকৈ আৰু ঘৰতে মিলি এসাঁজ খোৱা নিচিনা হ'ল, খোৱাৰ দৰে। এয়া মাংস, ফাইনেল মাংসখিনি এইখিনিয়ে আছিলে। খুব তেলি আছিলে, মাংসখিনি খুব ধুনীয়া আছিলে। আৰু এয়া চিকচাক ভাজি, আৰু এয়া আমাৰ টিকলিয়ে খালেই। আৰু মই মোৰ থালিখন দেখুৱাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।